পূজাত যাবা পূজাত যাবা যাবা বৰ ভাল লগা স্মৃতি এইবিলাক ডেন্সি আৰম্ভ হৈ গৈছে আৰু ডাঙৰ আছে মূৰ্তিটো আৰু এওঁলোকে নমাই আছে Hey guys, welcome back to the channel Dekas Vlogs. আৰু আজি হৈছে দশমী আজি নহয় যোৱাকালি দশমী গ'ল শনিবাৰ আৰু আজি হ'ল ৰবিবাৰ মানে কি যোৱাকালি দশমী গ'ল কিন্তু আজিহে আমাৰ মানে গোখানি মানে অটুৱাই দিব মানে কিবা মানে কালি নাপায় নে কি নকৰে সো সেইকাৰণে আজি মানে কি দশমী পালিব মানে দশমী মানে কাৰ্যকলাপ পূজা কালিয়ে খতম হৈছে কিন্তু আজি অকল মানে কি গোখানি কিটা মানে কি বিসৰ্জন দিব সো হেনেকুৱা আৰু এতিয়া বাজি আছে 3টা বাজি গ'ল কাৰণ মানে কি যেটো ভিডিও আজি চাই আছে আপোনালোকে যদি চাইছে মানে ভিডিওটো এডিট কৰি আছিল পৰহিয়ে কৰা ৰাতি ওলা হতে সেইকাৰণে কালিও তেনেকে দশমীৰ কামত বা সেৱা চাল হতে হেনেকে টাইম লাগি গ'ল সেইকাৰণে আজি দিছো ভিডিওটো এডিট কৰি কিনে এতিয়া ধুনীয়াকৈ মই যাব ওলাইছো আৰু কুৰ্তা হাফ কুৰ্তা পেন্ট আৰু ক্ৰক্স জুপি নিলৈছো তাকে এতিয়া যাও পৰিস্থিতি কেনেকুৱা মাহল হয় এবাৰ যেতিয়া আগৰ ভিডিও চাইছে আপোনালোকে গম পাইছে কেনেকুৱা আমাৰ বাজেট একদম ধামাল হয় সো এইবাৰো কি হয় দেখাবলৈ চেষ্টা কৰিম তেনেকৈ এতিয়া যাও ৰেডি তেনেকৈ চাও তাৰে পৰিৱেশ কেনেকুৱা কি গোহানি ওলাব লাগিব গোটেই দেখাই তেনেকৈ বলক এতিয়া লেটছ গো ধুনীয়াকৈ এখন মাৰি দি লৈছোঁ আমাৰ ইয়াত লিখাই আছে বাইহাটা চাৰিআলি বাৰলি শ্ৰী শ্ৰী দুৰ্গা পূজা স্থান দুৰ্গা পূজা মণ্ডপ স্থাপিত 1901 চন ধুনীয়াকৈ এখন লৈ লৈছোঁ এখন লৈ বাৰু প্ৰতি মানে কালি লৈছোঁ কালি যেটো দশমী আছিল তো কালি হজি খতম হৈছে গোটেইখিনি কাম আজি অকল মানে কি গোহানিকেইটা বিসৰ্জনহে দিব তো ধুনীয়াকৈ কালি লৈছোঁ নাপক আৰু এইবিলাক মই পিন্ধি লৈছোঁ আমাৰ গোহানিক মা দেউতাক আগবঢ়াই দিয়া হেৰি চ' পিন্ধি লৈছোঁ ধুনীয়াকৈ আৰু কালিয়ে মানে চব কাম খতম এতিয়া মানে কি অকল বিসৰ্জন দিলে হ'ল বাকী অলপ মানে ফুৰ্তি ফাৰ্তা কৰি বিসৰ্জন দিলে হ'ল আৰু সেইটোৱে কথা ভাল বুলি কৰে আমাৰ জিউমা আছে জিউমা পূজাত যাবা যাবা পূজাত যাবা নে কোৱা পূজাত যাবা নে পূজাত যাবা নে কোৱা পূজাত যাবা নে কোৱা ভালকৈ কৈ দিয়া আকৌ পূজাত যাবা নে কোৱা মই নামাতিমে কিন্তু পূজাত যাবা আমি আহিব গৈছোঁ আৰু গাড়ীও আহিব গৈছে ওলোৱা নাই আৰু চব ওলাব মানুহবিলাক আনা গান বাজি আছে সেইকাৰণে মই ভিডিঅ'টো কৰিব পৰা নাছিলোঁ তো দেখাই আছোঁ বাকী পৰিস্থিতি আমি মানে সেন্দুৰটো লগাই দিওঁ মাহঁতক চ' আগতে ই লগাওক তাৰপিছত মই লগাম সেন্দুৰটো লগাই দিওঁ সেন্দুৰটো দি লওঁ সেন্দুৰটো দিব লাগে বোলে বিদায় টাইমত আৰু সৰস্বতী মাৰ হাতত চিঠিখন দেখিছেনে আমিও দিছিলোঁ আগতে স্কুলত টাইমত বৰ ভাল লগা স্মৃতি এইবিলাক এতিয়া মানে অলপ কিনে এইবিলাক চাইড কৰি কিনে উঠাম আৰু বা বঢ়িয়াছি দিয়ে অল আৰ ৰেডি এতিয়া মানে কি মিউজিক চিষ্টেমটো আহিব বাকী আছে মানে মিউজিক চিষ্টেমটো ফিটিং কৰি আছে মানে মিউজিক চিষ্টেম হওক প্লাছ আৰু লাইটিং ধুনীয়া কৰি ৰেডি কৰি আছে তো বাকীখিনি ৰেডি গাড়ী চাড়ী ৰখি আছে এখন দুখন তিনিখন চাৰিখন আৰু তাতে মানে সেৱা হৈ আছে সেৱাখিনি হোৱাৰ পিছত ৰাইজৰ সেৱাখিনি হোৱাৰ পিছত আমি গোহানিখিনি উঠাম আৰু মানে মিউজিক চিষ্টেমটো ই খেলা লাজ কৰে এই নালাগে লাজ কি লাগে গুচাই আছে এতিয়া আৰু এইফালে চবে চাউল টাউল ছটিয়াই আছে দাঙিম আৰু চ' আমাৰ মিউজিক চিষ্টেম আহি গৈছে মানে সেইকাৰণে মই এটা ভিডিঅ' কৰিব আহিছোঁ
গানটো বাজি আছে কপিৰাইট লাগি যাব যাবাৰো লাগছে কপিৰাইট আৰু মানুহৰ ক্ৰাউডটো চাওক বুম ডেন্সি আৰম্ভ হৈ গৈছে আৰু দেখিছেনে কি মানে বিৰাট এটা ভাল লাগে আজি দিনটো মানে ভালো লাগে বেয়াও লাগে মানে বুজাব নোৱাৰো এতিয়া বলক ফূৰ্তি ফাটা মানে চবৰ লগত একেলগে মিলি জুলি মাক ধুনীয়াকে বিসৰ্জন দিওঁ বলক এটা মূৰ্তি নিলে আৰু টানিব দুৰ্গাটো নিব এবাৰ অলপ ভোট দিয়ক বেয়া লাগে ন ঠিক আছে হিলে মাৰি আছো এইটো হ'ল মা দুৰ্গা চ' অল লুটেড মানে হিলে চিলে মাৰিলে গান বাজি আছো আমি চাৰিলে পাইছো আমি ঘৰে চলাই নহয় যাম একদম আগত লাগি যায় সেই আছো আহি আছে কলেজৰ পূজাখন পাইছিলো এখন আৰু ইয়াত হিলে মাৰি আছে মিনটো কৰি আহিছো আমাৰ কিন্তু মাৰিছে ভিডিঅ'ত লৈ যাওঁ মানুহটো এক ললো অলপ ডেন্স কৰিলোঁ অলপ গানটো মই নহৰ দি মই মানে কি কৈ কিনে ভিডিঅ' ফুল অন জোচ এখন যে দেখিছে এইখন হৈছে আমাৰ গাড়ী আৰু এইফালে গাড়ীখন দেখিছে এইফালে মানে কলেজৰ কাষৰ পূজাখনৰ গাড়ী মানে এওঁলোকেও এনেকৈ ঘূৰাব আনিছে মাক ত' ধুনীয়া কৰি এওঁলোকৰ ফুল ছিষ্টেম চাউণ্ড পূৰা একদম পূৰা ডেন্স এওঁলোকৰো পূৰা চবেই এনজয় কৰি আহি আছে এতিয়া আমিও ইহঁতক মানে কি প্ৰাইভেট দি আমিও আমাৰ ফালে যাওঁ বলক আমি মন্দিৰৰ পৰা আহিলোঁ ইফালে আৰু এনেকৈ আহিছোঁ মংগলদৈ পূৰা একদম মানে কি মৰকাউণ্ডত যিহেতু অট'ব মানে বৰমূলাত ত' এইটো মৰকাউণ্ডৰ গেট আৰু মানে ভিতৰতে সোমাব নাই আৰু মানে বাকী ৰাস্তাবিলাক মানে সৰু না সেইকাৰণে আমি ডাইৰেক্ট গেটেদি আহিছোঁ এইটো গেট ইফালে ডাইৰেক্ট যাম আমি মৰকাউণ্ডৰ নদীত মানে মৰকাউণ্ডৰ মন্দিৰৰ কাষত যিটো নদী আছে সেইটো মদনগুৰি নদী বুলি কয় সেইটোত মানে কি মাক বিসৰ্জন মাক এইটো মদনগুৰিয়ে কিন্তু মদনগুৰি বুলি বহুত জানে চ' তাকে যাই আছো আহি গৈছে হাল্লা আহিছে যে হাল্লা আমি আহি পাইছোঁ ডেষ্টিনেশ্যন ইয়াতে অটাব দেখা পোৱা নাই বাৰু আন্ধাৰ হৈছে যে এখন গানৰ এইবিলাক দোকানীবিলাক আৰু ইয়াত ৰাস হৈছিল
মানে ৰাসফলৰ কাষতে আৰু ৰাসফলৰ কাষতে এই নদী এইটো নদী চ' ইয়াতে অতাব বিসৰ্জন দিব লৈছে আৰু গণেশক প্ৰথমতে দিব পঢ়ি আছে প্ৰথমতে মানে গণেশ আৰু লক্ষীক মানে কি বিসৰ্জন দিব ইমান দল আছিলে নামি যাব দল নাই দল নাই চাওঁ এইবাৰ হ'ল মাক চবতছে লাষ্টত আৰু ভালকৈ আমি হাতেৰে ধৰি লৈছোঁ কাৰণ ডাঙৰ আছে নে মূৰ্তিটো আৰু এওঁলোকে নমাই আছে আৰু মানে জেগাখিনিও ভাল নহয় সেইকাৰণে মানে কি ভালকৈ ধৰি চৰি ল'ব লাগিব মানে পিছল আৰু ফাইনেলি মাক দিলোঁ মানে উটুৱাই যে মা দুৰ্গা আকৌ লগ পাম অহাবাৰ বাই বাই মা আৰু ধুনীয়াকৈ উটুৱাই দিলে আৰু ধুনীয়াকৈ মানে কি পানী বেছি হৈছে না যোৱাকালি বৰষুণ দিছে ধুনীয়াকৈ গৈ আছে আহি পালোঁ ঘৰ আহি পাই গা পা ধুলোঁ কাৰণ বহুত বেছি ভাগৰ লাগিছে এতিয়া মানে তেতিয়া খোজকাঢ়ি আগতে ফিল হোৱা নাছিল কমেও আমি 10 কিলোমিটাৰমান খোজকাঢ়িছোঁ 10 কিলোমিটাৰ অলপমান বেছি হ'ব পাৰে মানে গণেশৰ লাইনে বহুতখিনি দূৰলৈকে গৈছোঁ আকৌ যাই আকৌ ঘূৰি আহিছোঁ আহি কিনে আকৌ মটৰলৈ খোজকাঢ়ি গৈছোঁ মানে কি মেইন ৰাস্তাইদি চ' 10 কিলোমিটাৰ কম নহয় 10 কিলোমিটাৰ বেছি হ'ব পাৰে চ' সেইকাৰণে ভাগৰটো এতিয়া লাগিছে ভৰিখন মানে তত্তৰিছি কাৰণ ইমান খোজকাঢ়াটো অভ্যাস নাই চ' ভাবিছোঁ কি নহওক আমাৰ কাৰণে এতিয়া শুলে কালি ভাল হৈ যাব চ' মানে কি মানে এইটো দিনত ভালো লাগে মানে কি ডেন্স চেঞ্চ কৰি ভালকৈ মাক বিদায় দিওঁ কিন্তু দুখো লাগে আজিৰ পৰা মানে দুৰ্গা পূজা নাই আৰু যি নহওক গ'ল বাৰু মা আকৌ অহা আহিব তেনেকুৱা বহুত বেছি ভাল লাগিল আজিৰ দিনটোত এনেকৈ নাচি বাগি সকলোৰ লগতে আৰু আজি মানে কি অটো চালোঁ মানে আমি কণ্টিনিউ মানে 3 বছৰমান মানে কি ঘূৰিব যাই কিনে তাৰপিছত অটোব নাযাওঁ আমি মানে কি নৰ্থ গুৱাহাটী ধাবন চলাব চাব যাওঁ তেনেকৈ এইবাৰ সেইকাৰণে ভাবিছোঁ বেলেগত নাযাওঁ এইবাৰ ইয়াতে থাকিম চ' সেইকাৰণে ধুনীয়াকৈ একদম শেষ কৰি আহিছোঁ বহুত বেছি ভাল লাগিছে এনেকৈ মাক বিদায় দিলোঁ বহুত মানে বেছি ভালো লাগিছে বহুত বেছি বেয়াও লাগিছে চ' সময় নাই ত' এতিয়া 10টা বাজি গ'ল এতিয়া ভাতটো খাওঁ কালি আকৌ ডিউটি আছে চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলখন নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ধন্যবাদ দিব আকৌ জয় অসম বাবাই